ৰাতিপুৱা ৰাস্তাত ফুৰিবলৈ যাওঁতে আমাৰ গাঁৱৰে খুৰা এজন ৰাস্তাৰ কাষতে বনৰীয়া কাঠফুলা বিচাৰি ফুৰি আছিল আৰু সেইকাৰণে মই খুৰাজনক সুধিলোঁ। খুৰাজনে এনেদৰে ক'লে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবচোন দেই। কাঠফুলাকেইটা খালে বাৰু হেৰি নহ'বনে? একো নহয়। অঁ অঁ, কিছুমানে যে খাই মৰে বুলি কয়, সেইটো কোনটো? সেইটো বেলেগ ন? অঁ, এইটো আপুনি কেনেকৈ চিনি পাইছে বাৰু? কিহত চিনি পাইছে? মই ভিডিঅ' এটা কৰি আছোঁ দেই। কিহত চিনি পাইছে বোলো খোৱা কাঠফুলাটো বুলি? অঁ নাখায় ন? অঁ, সেইটোৱে খেলি মেলি কৰিলে মানে মানুহ মৰি যায় আৰু। আমাৰ ইয়াত যে মানুহখিনি যে মৰিছিলে, অঁ সেইটো হ'ল বেলেগ। অঁ, সেয়া প্ৰথম আমাৰ ইয়াতে মৰিছিলে ন? প্ৰথম যে কাঠফুলা খাই মৰিলে বুলি গোটেই পৰিয়ালখিনিয়ে মৰি থাকিলে। অঁ, ভিডিঅ'টোত খুৰাজনে যিখিনি ক'লে আপোনালোকে চাগে নিশ্চয় বুজি পাইছে। কিছুমান কাঠফুলা খোৱা থাকে আৰু কিছুমান বিষাক্ত থাকে। এই বিষাক্ত কাঠফুলাখিনি যদি আপোনালোকে খায়, মানে মানুহে খায়, তেতিয়া লগে লগে মানুহ মৰি যায়। আৰু খোৱা কাঠফুলাখিনি খালেও একো নহয়, কিন্তু চিনি পাব লাগিব। যদিহে চিনি নাপায় আপোনালোকে পৰাপক্ষ নোখোৱাটোৱে ভাল বুলি মই ভাবোঁ দেই। আপোনালোকে যদি কাঠফুলা খাব বিচাৰে, মানে মাছৰুম খাব বিচাৰে, বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা, মানে ঘৰতে প্ৰস্তুত কৰা কাঠফুলাহে আপোনালোকে খাব দেই। এনেই নজনা নেমেলাকৈ জংঘলত বিচাৰি পালেই নাখাব। আৰু এইফালে ফটোকপিত দেখিছেনে? এইটো আমাৰ ঘৰতে কৰা মাছৰুম হয়। যোৱা বছৰৰ ফটো হয় এইটো। আমাৰ ঘৰত মাছৰুম খেতি কৰা হয় বছৰে, আৰু এইটো খেৰত দি কৰা হয়। আৰু মাছৰুমৰ উপকাৰিতাৰ বিষয়ে হয়তো সকলোৱে জানেই, নহয় জানো? আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্লিজ।